নমস্কাৰ, মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চাদৰখন মনত আছেনে? মই এই চাদৰখন গুঠি পেলাই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ আৰু লগতে এইখন চাদৰ মই গুঠি আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ মই কেনেকৈ গুঠোঁ। আৰু আধা মানে কৰা হৈছে, গুঠা হৈছে অলৰেডি। আৰু গোটেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই আপোনালোকক দুটামান গুঠি দেখাই দিম। আৰু গোটেই চাদৰখন হ'লে আপোনালোকক কমপ্লিট লুকটো মই দেখাই দিম। চাই থাকক ভিডিঅ'টো। এই সূতাডাল এনেকৈ লৈ এনেকৈ কাঠি এটা দিয়াৰ দৰে এই সূতাডাল ভিতৰৰ পৰা বাহিৰলৈ ওলাই লৈ আহিব। লৈ আহি এই যিটো আমি গুঠো সূতাডাল ৰেডি কৰি থ'ব লাগিব আগতে। মই ৰেডি কৰি লৈছোঁ আৰু এডাল এনেকৈ সোমাই দিম। এই যেডাল ওলাই আনিছিলোঁ এই সূতাডাল এনেকৈ টানি দিম। টানি দিলে ইয়াতে এটা গাঁঠ পৰি যাব। এনেকৈ টানি দিব। দি পেলাই এনেকৈ তলেদি সূতাডাল লৈ আহি পেলাই আপোনালোকে ইয়াতে এটা গাঁঠি দি দিব। দি পেলাই তলত দুটা গাঁঠি দিব লাগিব। মই স্পেচিয়েলি দুটা গাঁঠি দিওঁ কাৰণ চাদৰখন খুলি যোৱাৰ সম্ভাৱনাটো নাথাকে। এনেকৈ ওপৰত এটা গাঁঠি দিয়া হয় আৰু তলত মই দুটা গাঁঠি দি দিওঁ যাতে চাদৰখন খুলি নাযায়, সোনকালে গুঠনিটো বেয়া হৈ নাযায়। আৰু এনেকৈ টাইট কৰি দি দিওঁ। চাই লওক আমাৰ গুঠনিটো ৰেডি হৈ গৈছে। ইয়াতে এতিয়া সমান কৰি কাটি দিব লাগিব। চাই লওক এই ভিডিঅ'টো কিমান ধুনীয়াকৈ গুঠনিটোত উঠি গৈছে। আপোনালোকে তেনেকৈ ট্ৰাই কৰিব। আৰু এটা লাগিলে মই দেখাই দিওঁ। এনেকৈ ল'ব, লৈ এনেকৈ তলেদি সূতাডাল লৈ আহিব আৰু এই সূতাডাল এনেকৈ ওলাই আনি বাহিৰত থৈ দিব। তাৰপিছত গোটা সূতাডাল এনেকৈ দি দিব। এই থৈ দিয়া সূতাডাল আপুনি টানি দিব এনেকৈ। দি এইখিনি এনেকৈ দি দিব। দি পেলাই আপুনি সূতাডাল মানে গুঠনিটো গাঁঠি দি দিব ভালকৈ, যাতে ঢিলা নহয়। কাৰণ ঢিলা হ'লেও সূতাডাল বহুত তললৈকে গুঠনিটো নামি আহিব, যিটো গুঠনিটো দেখাত অলপমান বেয়া দেখিব। চাই লওক এইটো ৰেডি হৈ গ'ল আমাৰ। গুঠনিটো কিমান ধুনীয়া হৈছে। আৰু মই চাদৰখন ওলোটাকৈ লৈছোঁ, আপুনি দেখিছে, কাৰণ গাঁঠিবিলাক যাতে এইটো চাইডে থাকে সেইকাৰণে মই ওলোটাকৈ লৈছোঁ। আৰু এইটো পাল্টা চাইড। আপোনালোকে চাই লওক, গম নাপায় আগ চাইডে যাতে মানে গাঁঠিবিলাক দেখা নাপায়, সেইকাৰণে চাদৰখন আমি ওলোটাকৈ লৈ লওঁ মই। আপোনালোকেও তেনেকৈ ল'ব। আৰু ফুল লুকটো দেখাবৰ কাৰণে মই আপোনাক অলপ ৱেইট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনাক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। চাওক এই ফুল লুকটো আপুনি কিমান ধুনীয়া হৈছে। গোটেই চাদৰখন বহুত ধুনীয়া দেখা হৈছে। তাৰ লগতে এইখন কালি গুঠা চাদৰখন চাই লওক, দুয়োখন বহুত ধুনীয়া দেখা হৈছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।